মোৰ খুব ভাল লাগিছে মই মানে 100% জিকি যাম বুলি মোৰ মনত এইটো অনুভৱ কৰিছে ইতিমধ্যে শাসকীয় দল BPL আছে 17 বছৰ শাসন কৰা BPF দল আছে তেওঁলোকক প্ৰতিহত কৰিব আপুনি 17 বছৰত শাসন কাৰ কাৰণে কৰিলে এইটো আপুনি আগত জানি লোৱাটো খুব দৰকাৰ 17 বছৰত কংগ্ৰেছৰ লগত আছিলে সেইকাৰণে BPFে শাসন কৰিব পাৰিছে তেতিয়া কংগ্ৰেছে সিহঁতক খুলি বাবদ সিহঁতক কাম কৰিব দিছিলে সেই গতিকে সিহঁতে কাম কৰিব পাৰিছিল এতিয়া চাওক আপুনি বিজেপিৰ লগত ইপিপিলে আছে সেইটো কাৰণে ভালকৈ কাম কৰিব পৰা নাই আজি BPFে ষ্টেটত এলায়েন্স আছে সিহঁতে কাম কৰিব পৰা নাই যদি এইবোৰ এলায়েন্স যদি কংগ্ৰেছৰ লগত থাকিলে সিহঁতেন আজি BTC এৰিয়াত জাকজমক হ'লেহেঁতেন সেইকাৰণে সকলোৱে ৰাইজে এইবাৰ কংগ্ৰেছটো বিচাৰিছে কংগ্ৰেছে জয় হ'ব